মাই চেনেল হীৰামণি আৰু আজি মই আপোনালোকৰ মাজলৈ এটা স্পেচিয়েল ব্লগ লৈ আনিছোঁ। স্পেচিয়েল এইটো কাৰণে কৈছোঁ কাৰণ আজি মোৰ বাৰ্থডে 7 জুলাই। গতিকে ভিডিঅ'টো আপোনালোকে সকলোকে চাই যাব। মই বাৰ্থডে বুলি কি কৰোঁ কি নকৰোঁ অকণমান দেখুৱাই যাম। দেখুৱাই লওক, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এইখিনি হৈছে আমাৰ ডিনৰ আইটেমখিনি। এইটো হৈ গ'ল আমাৰ চিকেন কালাৰটো উঠিছিলে নাই উঠিছে দিয়া। এইটো হৈ গ'ল মাছৰ, এইটো দালি, এইটো চব্জি, এইটো ভাজ, এইটো হৈ গ'ল মটন আধা উঠছে, আৰু এইখিনি হৈ গ'ল পায়স। আৰু এইখিনি সময় আছে আবেলি সময় আৰু মোৰ বাৰ্থডে ডেক'ৰেশ্যন চলি আছে, চবেই পূৰা লাগি আছে। মানুহ কাকো মাতা নাই, জাষ্ট আমি ঘৰৰ মানুহকেইটাই অকণমান ফূৰ্তি কৰিছোঁ। আৰু এইখন বাৰ্থডে মোৰ কিজানি মাৰ ঘৰত লাষ্ট বাৰ্থডে হ'ব। লাষ্ট বুলি এইকাৰণে কৈছোঁ কাৰণ নেক্সট বাৰ্থডেখনত চাগেই মই বিয়া হ'ম আৰু নেক্সট বাৰ্থডেখন মোৰ এইখন ঘৰতে হ'ব। চ' সেইটো কাৰণে লাষ্ট হিচাপে অকণমান বেছিকৈ ফূৰ্তি কৰিলোঁ। আৰু এয়া বাহিৰত বৰষুণ দি আছে, সঁচাকৈ পৰিৱেশটো কিবা এটা ভাল লাগিছে। তোমাৰ লগত হৈ গৈছে এতিয়া সেইটো চাইডে তলত যাব লাগে। আৰু এতিয়া মোৰ কেক কাটাৰ সময়। সঁচাকৈ একোৱেই চোন নালাগে। আৰু এয়া হৈছে মোৰ স্পেচিয়েল গিফ্ট ফ্ৰম স্পেচিয়েল ওৱান। থেংক ইউ ছ' মাছ গড ফৰ অল দিছ। থাকিম তোমাৰ হতে সুখত